মুখ্যমন্ত্ৰী মহোদয় এইবাৰ পাৰিলে মানুহৰ এটাকে কাণ কাটি দিব, কাৰণ কিমান আৰু মানুহ নথি পত্ৰ যোগাৰ কৰি নাগৰিকত্বৰ প্ৰমাণ দি থাকিব। NRCৰ সময়ত মানুহে ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈকেও গৈ মাটি বিক্ৰী কৰি কেৱল মাত্ৰ হেয়াৰিং হৈ নাগৰিকত্বৰ প্ৰমাণ দিলে। তাৰপিছত কৈ দিয়া হ'ল যে NRCখন ঠিক নহ'ল। আকৌ মানুহৰ জীৱনৰ পৰা এনেও 2 বছৰ গুচি গ'ল লকডাউনৰ নামত। এইবাৰ আকৌ লৈ আনি আছে SIR। গতিকে এইবাৰ SIR হোৱাৰ পিছত যিসকল ব্যক্তিৰ নাম ভোটাৰ তালিকাত উঠিব, মানে ভাৰতীয় নাগৰিক হিচাপত প্ৰমাণ হ'ব, তেওঁলোকৰ এটাকে কাণ কাটি দিব, যাতে পৰৱৰ্তী সময়ত কেতিয়াবা আৰু যদি হেয়াৰিং হ'বলগীয়া হয় তেতিয়াহ'লে সেই সময়খিনিত তথ্য পাতি নিবিচাৰি এই কাণখন দেখিলেই যাতে গম পোৱা যায় যে নহয় মানুহজন সম্পূৰ্ণভাৱে ভাৰতীয়। তথাপিও যাতে মানুহক এই নথি পত্ৰ বিচাৰি ইমান হাৰাশাস্তি কৰি থকা নহয়। মানুহে আচলতে এইবোৰ বিচৰা নাই। ধন্যবাদ।